হে দোস্ত এইটো এটা বহুত ইম্পৰ্টেণ্ট ভিডিঅ' চাওক আমাৰ ভাৰতৰ বা অসমৰ আমাৰ তাৰে চিকিৎসা ব্যৱস্থাৰ ওপৰত বহুত কিবা কিবি আমি শুনিবলৈ পাই থাকোঁ যে চিকিৎসাৰ অভাৱৰ কাৰণে মানুহজন ঢুকাল বা ভুল চিকিৎসাৰ কাৰণে এইটো বেমাৰৰ পৰা সেইটো বেমাৰ হ'ল তো মই বৰ্তমান আছোঁ থাইলেণ্ডত আৰু থাইলেণ্ডৰ চিকিৎসা ব্যৱস্থা বাৰু কেনেকুৱা যেতিয়া আপোনাৰ বেমাৰ হয় আপুনি যেতিয়া ডক্টৰৰ তাতে যায় ডক্টৰে কি কৰে কিবি মেডিচিন লিখি দিয়ে নে টেষ্ট কৰে নে কেনেকুৱাকৈ কি চিকিৎসা কৰে আজি সেইটো আপোনালোকক ভালদৰে দেখাব চেষ্টা কৰিম আৰু ইয়াৰ এখন হস্পিটেলতো যাম এখন চৰকাৰী হস্পিটেলত লৈ যাম মই থাইলেণ্ডৰ আৰু দেখাম যে চৰকাৰী হস্পিটেলনো কেনেকুৱা হয় একচুৱেলি বিদেশৰ তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো এয়া আছে শক্তিমদা আজি 15 বছৰ ধৰি বেংককত আছে থাইলেণ্ডৰ তো ইয়াৰ ডক্টৰৰ লগত শক্তিমদা অহা যোৱা হৈ থাকে আৰু বেমাৰ হ'লে তো শক্তিমদাৰ মুখৰ পৰা অলপ এক্সপিৰিয়েঞ্চটো শুনো যে ইয়াত বেমাৰ হ'লে আচলতে কৰে কি ডক্টৰে তো শক্তিমদাৰ মানে ইয়াত কি হ'ল কোলেষ্ট্ৰল ন কোলেষ্ট্ৰল হ'ল তাৰপিছত আপুনি ইয়াত ডক্টৰ তাতে গ'লো তাৰপিছত কি কৰিলে মই ভাবিছিলো মেডিচিনটো দিবই আৰু যেতিয়া কোলেষ্ট্ৰল হৈছে আৰু খোৱাটো ৰেষ্ট্ৰিকশ্যন লগাবই আমাৰ তাত যেনেকে মেডিচিন দিয়ে কোলেষ্ট্ৰল হ'লে তেনেকুৱা তাৰপিছত আৰু যোৱাৰ পিছত দেখুৱাৰ পিছত ডক্টৰে ক'লে যে 2 মাহৰ কাৰণে মোক এক্সাৰচাইজ কৰিব ক'লে আৰু খোৱাত ৰেষ্ট্ৰিকশ্যন দিলে যদি 2 মাহত যদি নকমে তেতিয়াহে মোক মেডিচিন দিব আৰু তাৰপিছত সেই তেনেকে মানে এটা পিলো লিখি দিয়া নাই দিয়া একো নিয়াতে তো তেনেকৈ 2 মাহৰ পিছত গ'লোঁ এক্সাৰচাইজ কৰিলোঁ 2 মাহ খুবছে আৰু খোৱাটো হেৰি কৰিলোঁ তাৰপিছত তেতিয়া ডক্টৰে চাই পেলাই টেষ্ট কৰে তেতিয়া গম পাই যে মোৰ কোলেষ্ট্ৰল নাই বুলি আৰু তেতিয়া একোৱেই নাই মেডিচিনো নাই হেৰিও নাই আৰু ইন কেছ ইয়াত এটা ভাল কি আমাৰ তাত তাৰমানে ডক্টৰবিলাকে ৰেফাৰ কৰে অমুকত গৈ পেলাই স্কেনিং কৰাবৰ কাৰণে অমুকত গৈ ECG কৰাব বা আল্ট্ৰাচাউণ্ড ইয়াত ডক্টৰে হস্পিটেলত নিজেই কৰে এইবিলাক ডক্টৰে নিজে কৰে ড্ৰেছ পিন্ধাই লৈ পেলাই লেবত লৈ যায় আৰু ডক্টৰো যায় আৰু ডক্টৰে গৈ নিজেই ডক্টৰে হেৰি কৰে ডক্টৰ বা এনেকুৱা লাইনত বাৰু মোৰ একো অভিজ্ঞতা নাই দাদাৰো অভিজ্ঞতা নাই কিন্তু মই যে শ্বেয়াৰ কৰিব চেষ্টা কৰিছোঁ যে ইয়াৰ চিকিৎসাটো কেনেকুৱা অলপমান হ'লেও মানে পাৰ্থক্য আছে হা আমাৰ তাত গ'লে যেনেকৈ মেডিচিন দিয়ে কিবা দিয়ে এসোপা টেষ্ট লিখি দিয়ে ইয়াত ভালদৰে চাই চিতি যোনটো মেডিচিন একচুৱেলি লাগে সেইটোহে দিয়ে কাৰণ গম পালেই যে এখেতক মেডিচিনে নিদিলে মোক একোৱেই মেডিচিন নিদিলে খালি এটা টেবলেট দিছিলে হাৰ্টৰ মানে বিটটো কমিবৰ কাৰণে সেই এটাই টেবলেট দিছিলে মানে বুজিলোঁ ইয়াত চিকিৎসা কৰিলে মনত ডাউটটো নাথাকে যে মোক এইটো মেডিচিন বা কিয় দিলে বা কি মানে এনেকুৱা পুৰা অপেন হয় হা চাওক যেতিয়া দাদাৰ বাচ্চা জন্ম হ'বৰ সময়ত কি হৈছিল শুনকচোন অপশ্যন দি দিছে শুনক যোনদিনাখন তাৰমানে ডেট আছিলে একচুৱেলি ডক্টৰে কৈছে যে বেবীটো নৰ্মেল ডেলিভাৰী কৰিব পাৰে কিন্তু মোৰ ৱাইফে তাৰমানে ক'লে নাই মই চিজাৰিনহে কৰিম বুলি ভয়তে তাৰমানে তাৰপিছত আৰু যোনদিনাখন তাৰমানে ডেট আছিলে তাৰ আগদিনাখন মই লৈ যাব লগা হ'ল ৰাতি মই খালি 2যোৰ কাপোৰ নিছোঁ আৰু তাই খালি যেনেকৈ আছে তেনেকৈয়ে গৈছে কিন্তু মোৰ ঘৰৰ পৰা মানুহ আহিব নোৱাৰিলে মোৰ কোনো ভয় লগা নাই কাৰণ মই জানো যে মই এখন ভাল এজন ডক্টৰৰ ওচৰত মানে ভাল এজন হস্পিটেলত মানে মই লৈ গৈছোঁ আৰু